আৰক্ষী বৃহৎ সংখ্যক লোকৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় চিন্তিত। ছেকেণ্ড লাইন অৱ ডিফেন্স সাজু কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ। নিৰাপত্তাৰ বাহিনী আগশাৰীত থকা ভালেমান লোকৰ কৰোনা ভাইৰাছত সংক্ৰমণ হোৱা বিষয়টো লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। এনে অৱস্থাত গৃহ মন্ত্ৰালয়ে গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা আৰু NCC কেডেট আৰু আনসকলক লৈ ছেকেণ্ড লাইন অৱ ডিফেন্স প্ৰস্তুতি চলাবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিছে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ লিখা এখন পত্ৰত গৃহ মন্ত্ৰালয়ে কয় যে কৰোনাৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নিয়োজিত লোকসকলক বাবে ঘৰৰ পৰা কাম কৰা বিষয় আৰক্ষী প্ৰধানসকলক বিবেচনা কৰিব পাৰে। এই মহামাৰীৰ সময়ত যদি আৰক্ষী লোকসকলৰ কাম কৰিব নোৱাৰি তেন্তে তেওঁলোকৰ আৰক্ষী বাহিনীসমূহে এই কাৰ্যকৰী ছেকেণ্ড লাইন অৱ ডিফেন্স প্ৰস্তুত কৰা প্ৰয়োজন। উল্লেখযোগ্য যে এই পৰ্যন্ত কেন্দ্ৰীয় নিৰাপত্তাৰ বাহিনীসমূহৰ 2% লোক COVID-19ত আক্ৰান্ত হৈছে। নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।